নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতি আজি তোমালোকৰ বাবে লৈ আহিছোঁ মজা সাঁথৰ। গতিকে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা। আজিৰ প্ৰথম সাঁথৰটো হৈছে তিনি পাখি মেলি বগলী উৰে, গৰম দিনত পুৱা গধূলি চৰে। সময়সীমা আৰম্ভ হৈ গৈছে। সময় সমাপ্ত। শুদ্ধ উত্তৰটো হৈছে বিজুলীৰ পাংঘা। এতিয়া আহক ২ নম্বৰটো সাঁথৰলৈ। তিনি আখৰেৰে হয় মোৰ নামটি, প্ৰথমে তৃতীয়ই মিলি বাদ্যযন্ত্ৰ এটি, দ্বিতীয়ই তৃতীয়ই মিলি গুৰুত্ব বুজায়, কি বাৰু নামটি কোৱাচোন ভাই। সময়সীমা আৰম্ভ হৈ গৈছে। টাইম আপ। শুদ্ধ উত্তৰটো হৈছে তামোল। তামোলৰ মত উকাৰে মূটো মাজৰ শব্দটো কাটি দিলে ল তাল হয়। এতিয়া আহক ৩ নম্বৰটি সাঁথৰলৈ। তিনিফালে তিনি চুক, মাজতে খাল, মূৰত ধৰি যতনটো টানিবলৈ ভাল। সময় আৰম্ভ হৈ গৈছে। টাইম আপ। শুদ্ধ উত্তৰটো হৈছে জাকৈ। তুমি বাৰু পাৰিছিলানে উত্তৰটো দিব? কমেণ্ট কৰি জনাবা দেই। এতিয়া আহা ৪ নম্বৰটো সাঁথৰলৈ। তিনিটা চকু আছে নহয় সদাশিৱ, পানী আছে পিছে মেঘ নহয়, বাকলি বসন পিন্ধে ৰামচন্দ্ৰ নহয়, গছত থাকে পিছে চৰাই নহয়। সময় আৰম্ভ হৈ গৈছে। টাইম আপ হৈ গৈছে। শুদ্ধ উত্তৰটো হৈছে নাৰিকল। এতিয়া আহকচোন ৫ নম্বৰটি সাঁথৰলৈ। ৫ নম্বৰটি সাঁথৰ হৈছে তিনিটা আখৰেৰে মোৰ নামটো গঠিত, ফল ফুল বুলি হওঁ সবে পৰিচিত, প্ৰথম দ্বিতীয় মিলি মই পৰিমাণ হওঁ, প্ৰথমে তৃতীয়ই মিলি নুশুনাক বুজাওঁ। সময় আৰম্ভ হৈ গৈছে। ভাবিবলৈ আৰম্ভ কৰক। সময় সমাপ্ত। ভাবি হ'লনে বাৰু? শুদ্ধ উত্তৰটো হৈছে কমলা। মাজৰ মটো কাটি দিলে কলা। এতিয়া আহক ৬ নম্বৰটি সাঁথৰলৈ। তিনিটা আখৰে নাম যাৰ জলে বাস কৰে, মধ্য আখৰ বাদ দিলে উৰি যাব পাৰে। সময়সীমা আৰম্ভ হৈ গৈছে। ভাবিবলৈ আপোনালোকে আৰম্ভ কৰি দিয়ক।
টাইম আপ শুদ্ধ উত্তৰটো হৈছে চিতল আৰু মাজৰ দন্তীয়া তটো কাটি দিলে চিল। আহক 7 নম্বৰটি সাঁথৰলৈ। তিনিটা আখৰৰ এটা বস্তু নৰমনিছে খাই, প্ৰথম আখৰটো কাটি দিলে জেল খাটিবলৈ যায়। টাইম আৰম্ভ। টাইম আপ শুদ্ধ উত্তৰটো হৈছে মচুৰ। মটো কাটি দিলে চুৰ হয়, চুৰ কৰিলে মানুহ জেললৈ যায়। এতিয়া আহক 8 নম্বৰটি সাঁথৰলৈ। তিনিটা আখৰেৰে মোৰ নামটি গঠিত, অসমৰ সমাজত বৰ্জন বিদিত। প্ৰথম আখৰ থাকে তাঁতৰ শালত, দ্বিতীয় তৃতীয় মিলি ঘৰৰ চোতালত। এই সাঁথৰৰ উত্তৰটো আপোনালোকে দিব বুলি আশা কৰিলোঁ। আৰু নেক্সট যেতিয়া মই লং সাঁথৰ আনিম তেতিয়া তাতে আপোনালোকৰ নামসমূহ উল্লেখ কৰিম। একেবাৰে সহজ এই সাঁথৰটো। আশা কৰোঁ আপোনালোকে এই সাঁথৰটিৰ শুদ্ধ উত্তৰ দিব পাৰিব। আৰু আজিৰ সাঁথৰখিনি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি পেলাই জনাব। লগতে লাষ্টত যিটো সাঁথৰ দিছোঁ সেই সাঁথৰটোৰ উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে মোৰ চেনেলটোত বহুত ধুনীয়া কিছুমান লাভ ষ্টৰী দিয়া আছে, আপোনালোকে আশা কৰোঁ শুনিব বা পঢ়িব, বহুত ভাল পাব। আজিলৈ আহিছোঁ, ইমানতে সাঁথৰসমূহ সামৰিছোঁ। ধন্যবাদ।